দুখ লগা এটা পৰিস্থিতি আমি কোনোদিনা এনেকুৱা দেখা পোৱা নাছিল কাৰণ আজি আমি ওৰাং আঞ্চলিক এপছৰ ফালৰ পৰা ৰাতিপুৱাৰ পৰাই আমি যে খবৰ পাইছোঁ খবৰ পোৱাৰ লগে লগে আমি আহিছোঁ য'ত বানপানী হৈছে এইফালে 15 নং যি ৰাষ্ট্ৰীয় ঘাইপথ তাৰ 100 মিটাৰ ওচৰতে এটা ব্ৰিজ আছিল কাঠপুৰি গাঁও সোমাই যোৱা এইফালে বড়ো গাঁও আছে অসমীয়া গাঁও আছে আদিবাসী গাঁও আছে বহুকেইখন প্ৰায় 500-600 ঘৰমান আছে এওঁলোকে 15 নং যি ৰাষ্ট্ৰীয় ঘাইপথ এই ৰাস্তাটি এওঁলোকে আহিছে অহা যোৱা কৰা এটা যি যাতায়াত আছিল তাৰ একদম 100 মিটাৰ কাষতে দালাংখন ভাঙিছে এতিয়া দালাংখন ভাঙাৰ কাৰণে যিকেইখন গাঁৱৰ ৰাইজ আছিল এওঁলোকে আবদ্ধ হৈ আছে আৰু এওঁলোকে এনে গেলাবিল হৈ যেটো আমাৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথেদি আহি হেনে বজাৰ কৰিছিল বা কাম কৰিব আহিছিল বা ছাত্ৰ ছাত্ৰীসকলে স্কুলত অহা যোৱা কৰিছিল গোটেই ৰাস্তাকেইটা ভাঙিছে ইফালেও মানে ভাঙিছে ৰাস্তাটো যেটো এটা দলং আছিল ইফালে গেলাবিল হৈ আহা সেই দলংখনো ভাঙিছে আৰু ইফালেদিও যিখিনি আমাৰ এই ৰাষ্ট্ৰীয় ঘাইপথেদি অহা যোৱা যি ৰাস্তা দলং আছিল এটা হিটোও ভাঙিছে এটা খুব দুৰ্ভাগ্যজনক মানে ৰাইজকেইটা আমি যাই হেনে চাবও পৰা নাই কাৰণ পাৰ হ'ব পৰা নাই ভিতৰ যাব পৰা নাই আমিও যাব পৰা নাই ঘৰলৈকে পানী উঠিছে মানে এই কঁকাললৈকে পানী উঠিছে এতিয়া ঘৰৰ মানুহকেইটা যিসকলে আছে ভাত ৰান্ধিবলৈ সুবিধা নাই লেট্ৰিনৰ পায়খানা কৰিবলৈ সুবিধা নাই এতিয়া কাপোৰ কানি যিখিনি আছে তাতেও ভিজি গৈছে মানে খুব এটা দুৰ্ভাগ্যজনক দুখ লগা এটা পৰিস্থিতি হৈ আছে আমি মোবাইলত বা ফেচবুকত বা নিউজ চেনেলত আমি চাই আছিলোঁ যে চৰাইদেউ ইফালে শিৱসাগৰ যোৰহাটত যেনেকুৱা বানৰ পৰিস্থিতিত মানে ৰাইজকেইটা ভুক্তভোগী হৈ আছে আমাৰ এই ওচৰতে তেনেকুৱা এটা পৰিৱেশ আমি দেখি হেনে খুব ভয় লাগিছে আৰু দুখো লাগিছে আমি আশা কৰিছোঁ বা আমি অনুৰোধ কৰিব বিচাৰিছোঁ চৰকাৰ ফালৰ পৰা বা যিসকলে প্ৰশাসন ফালৰ পৰা আহি মানে অলপ যিসকলে আবদ্ধ হৈ আছে যি গাঁৱত মানে আবদ্ধ হৈছে ৰাইজকেইটা এওঁলোকক যাতে যাতায়াতৰ যি অসুবিধা হৈছে বা যিকোনো খোৱা লোৱা যি পৰিস্থিতি হৈছে এইটো যাতে চাব পাৰা বা গৈ হেনে চাব পাৰা সেইটো যাতে পৰিৱেশটো আমি পাব পাৰোঁ বা ব্যৱস্থাটো পায় সেইটোৱে আমি প্ৰশাসন ফাললৈ অনুৰোধ কৰিছোঁ এই ঠাইৰ পৰা বিশেষকৈ পাগলাদিয়া নদী ৰাজ্য মতে প্ৰায় 2 কিলোমিটাৰ 1.5 কিলোমিটাৰ হ'ব গতিকে হঠাৎ পানীটো নদীৰ ফালে বৈ নাযায় হঠাৎ ডাইভাৰশ্যন হৈছে গতিকে কিবা খননৰ কাৰণে হঠাৎ পানীটো গাঁৱৰ ফালে ডাইভাৰশ্যন হৈছে হয় এইটো খননৰ কাৰণে হৈছে অলপ আগত যিটো ৰাষ্ট্ৰীয় ঘাইপথ আপোনালোকক মই কৈ আছোঁ 15 নং ৰাষ্ট্ৰীয় ঘাইপথ তাৰ মানে খুব 300 মিটাৰ আগত পাগলাদিয়া নদীটো আছে ইফালে মানে টাৰ্ণিং এটা আছে কিন্তু সেই টাৰ্ণিং দি পানীটো নগৈ মানে ইফালে খহনীয়া হৈ আছে যিটো ডাইৰেক্ট মানে ডাইভাৰশ্যন হৈ এইটো পানীটো আহিছে এক মাহমান আগত তাতে এটা বৰ্ডাৰৰ কিবা কাম কৰিছে বৰ্ডাৰ দিয়া পাৰ্টিশ্যন কিবা মানে পানীটো ইফালে প্ৰটেকশ্যনৰ কাম কৰিছে কিন্তু সেই প্ৰটেকশ্যনৰ কোনো কাম দিয়া নাই আমি গম পাইছোঁ এক মাহমানৰ আগত কৰিছিল কিন্তু এইটো আগতে বনাব লাগিছিল যদি আগতে বনালে হয় নিশ্চয় এনেকুৱা নহ'লে মানে প্ৰত্যেক বছৰে হৈয়ে থাকে প্ৰত্যেক বছৰে এইটো অৱস্থা হৈ থাকে কিন্তু এই বছৰত যেনেকুৱা হৈছে তেনেকুৱা হোৱা নাছিল অলপ হৈছিল কিন্তু সেইটো সকলোৱে দেখা পাইছে আৰু আমি এইটো ব্যৱস্থাটো চৰকাৰক কৰি দিবলৈ আমি অনুৰোধ কৰি আছিলোঁ ৰাইজেও অনুৰোধ কৰি আছিলোঁ কিন্তু এক মাহমান বা 1.5 মাহমান আগত সেইটো বনাইছে যাৰ কাৰণে সেই প্ৰটেকশ্যনটো মানে ভালকৈ মানে কিবাটো হয় বালি খনন মানে আৰু ওপৰত যদি বৰষুণ দি থাকে ইফালে আমাৰ অৰুণাচলটো খুব ওচৰত ওপৰত যদি অলপ বৰষুণ দিলেই আৰু আমি জানোৱেই য'ত পৰ্বত এৰিয়া যা পাহাৰীয়া তাতে বৰষুণ হৈয়ে থাকে মানে বৰষুণ অলপ হ'লেই মানে আমাৰ ইফালে পানীটো উঠি আহে মানে আজি কিন্তু যিটো পৰিৱেশ হৈছে মানে আজি প্ৰথম এইটো ইয়াৰ আগত যোৱা বছৰ মানত অলপ সৰু হৈছিল কিন্তু এই বছৰ মানে এনেকুৱা পৰিস্থিতি হৈছে আমি যোৰহাটৰ চৰাইদেউৰ নিচিনা হৈছে বুলি ভাবি লৈ আছোঁ মানে কাৰণ ইফালে আবদ্ধ হৈ আছে 500-600 মান ঘৰ আবদ্ধ হৈ আছে হয় জিলা প্ৰশাসনৰ লোক হয় চাৰ্কল অফিচাৰ আহিছিল বুলি গম পাইছোঁ আমি অহাৰ আগতে এখেতে আহিছিল আমি বেলেগ চাইডত আমি চাব গৈছিলোঁ ইফালে আহিছিল চাৰ্কল অফিচাৰজনে আৰু প্ৰশাসন বিষয়া আছে আৰু SDRF এওঁলোকে আহি পাইছেহি গতিকে আশা কৰিছোঁ খুব সোনকালে যিটো দলং ভাঙিছে ইফালে আবদ্ধ হৈ আছে ৰাইজকেইটা এওঁলোকক যাতে উদ্ধাৰ কৰিব পৰা যায় সেইটোৱে আমি অনুৰোধ কৰিছোঁ